হাই গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি বহুদিনৰ মূৰত আপোনালোকৰ ওচৰত এটি শ্বৰ্ট ভ্লগৰ সৈতে গাইজ। আজি আমাৰ শ্বুটিং, মই জ্যোতিস্মিতা বা ভালকৈ ভালকৈ চাই লওঁ। আৰু নিয়াবা মোক দিয়া নিয়াবা আৰু সঞ্জীৱ দাদা। আজি অলপ সঞ্জীৱ দাদা অলপ বেলেগ আৰু ইফালে গাইজ আমাৰ মানে লতি ঘটি লাইন নাই আৰু আহোঁতেতো ৰাস্তাত বহুত কিবি হৈছে। আজি আমাৰ শুনি লাগি আছে অঁ মিনি ফেন সঞ্জীৱ দাদা ৰেডি কৰিছে আমাৰ কাৰণে স্পেচিয়েল ট্ৰিটমেণ্টৰ এইটো ভাল কাম মানে ভাল যোগাৰ। প্ৰমোচন চলি আছে মানে অবিনাশ দা আমি ইফালে ওলাই আছোঁ, মানে ওলোৱা হ'ল। নিহাবা ওলাই আছে, গৰমত মানে অৱস্থা নাই আৰু মেখেলা চাদৰ, তাৰে ওপৰত ৰ'দ। গাইজ ৰ'দ দেখিছে নহয় একদম। এইফালে অনন্যাও ৰেডি হ'ল। গাইজ আমি ওলালে জ্যোতিস্মিতা বা আহিল। মোৰ পইচা দিবৰ কাৰণে নাই, 500 টকা এটা ধাৰে লৈছোঁ মই বেষ্টিৰ পৰা। এই অনন্যা নিহাবা আমি যাওঁ একদম বেডিং পত্ৰ লৈ। তো গাইজ এই দাদাজন হৈছে আমাৰ বন্ধনৰ মেনেজাৰ, মানে শ্বুটিঙৰ। আমি মানে ব্লগ বনাবৰ কাৰণে আহিছোঁ। আৰু মানে বেলেগ নাই, মানে মেইন মানে আমাৰ ব্লগটোৰ কাৰণে আমি টপিক বিচাৰি আহিছোঁ। য়েছ আমাৰ এই বহি ল'লোঁ। এই ব্লগ বনাই আছোঁ নেকি? মানে ব্লগাৰটো চাবা নেকি? হেল্ল' এইটো দামী ব্লগাৰ গাইজ, আইফোন লৈ ষ্টেণ্ড লৈ ব্লগ কৰি আছে, দামী ব্লগাৰ।